हाय हेलो नमस्कार बंधुসকল स्वागतम जनाइছোঁ আপোনালোকক राहुल गोस्वामी ब्लग चेनेলত। तो बंधुসকল আজি আমি গৈ আছোঁ এখন দলং চাবৰ কাৰণে আৰু তাত এখন ডাঙৰ চেগুনৰ বাগান আছে। তো বলক ক'ত আছে এই চেগুনৰ বাগান আৰু দলংখন আমি চাই আহোঁ। বন্ধুসকল আমি আহি পাই গৈছোঁ আমাৰ লোকেশ্যনটো আৰু অলপ গ'লে আমাৰ লোকেশ্যনটো দেখা পাব। তো বন্ধুসকল আগত এখন খাতাৰনাক দলং আছে। তো মোৰ আগৰ ভিডিঅ'ত অলপ দেখাইছিলোঁ মই, আজি আপোনালোকক ভালকৈ দেখাম দলংখন। তো বলক আমি গৈ আছোঁ। বন্ধুসকল চাওক আমি পাহাৰৰ একদম ওচৰত আহি গৈছোঁ আৰু আমাৰ লোকেশ্যনত আমি এতিয়া গৈ আছোঁ আৰু অলপ দূৰ আছে। বন্ধুসকল আমি আহি পাই গৈছোঁ দলঙৰ ওচৰত। তো আপোনালোকক দলঙৰ দৃশ্যটো দেখাম আমি আৰু কিমান ভয়ংকৰ এখন দলং আপোনালোকে নিজেই চাই লওক। বন্ধুসকল আমি যোনখন দলঙৰ কথা পাতিছিলোঁ এইখনেই দলং হয়। তাক কিমান ভয় লগা এটা দৃশ্য। এই দলঙেৰে এটা গাঁৱৰ অহা যোৱা ৰাস্তা হয়। চাওক খুঁটিবিলাক চাওক, গছৰ খুঁটি হয়, বানপানীয়ে আহিলে উঠাই লৈ যাব পাৰে। তাক দলংখনত উঠিছোঁ কিন্তু দলংখন পূৰা হিলি আছে। আমি দলংখন পাৰ হৈ আহিছোঁ অলপ, আৰু চাওক কিমান দীঘলীয়া এখন দলং, কিমান লম্বা দলংখন। নদীটো চাওক, যেতিয়া বানপানী হয় বাৰিষাত তেতিয়া নদীটো পূৰা ভৰি পৰে পানীৰে। চাওক কিমান এটা ভয়ংকৰ দৃশ্য। বন্ধুসকল এইখন চাওক এটা চেগুন বাগান, মই যে কৈছিলোঁ চেগুন বাগানৰ ভিডিঅ' আপোনালোকক দেখাম। চাওক কিমান ডাঙৰ এখন প্ৰকাণ্ড চেগুন বাগান। তো বন্ধুসকল এটা চিনেমেটিক শ্বট লৈ লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। বন্ধুসকল কি ধুনীয়া এটা দৃশ্য। বন্ধুসকল মোৰ আগৰ ভিডিঅ'ত আপোনালোকে যোনে যোনে চাইছে গম পাব যে মই হাতী ওলাইছে বুলি, হাতী দেখুৱাম বুলি কৈছিলোঁ। কিন্তু আজি আমি সঠিক জেগাত আহি গৈছোঁ আৰু ইয়াত সদায় হাতী ওলায়। আৰু এই গাঁৱৰ মানুহবোৰে কৈছে যে সদায় সিহঁতৰ তাত হাতী ওলায় বুলি। তো বলকচোন আমি পাহাৰ ফালে গৈ চাই আহোঁ হাতী ওলায় নেকি বা দেখা পাওঁ নেকি। তো আমি গৈ আছোঁ এতিয়া পাহাৰৰ সমীপৰ অলপ ৰাস্তা আছে, সেই অলপ গৈ আছোঁ পাহাৰৰ ৰাস্তা। তো আমি গৈ আছোঁ পাহাৰ ফালে, চাওঁ কিবা হাতী চাতী দেখা পাওঁ নেকি, হৰিণ চৰিণ। ইয়াত মানে হাতী যেতিয়া ধান হয় আঘোণ পুহ মাহত, তেতিয়া মানে হাতী সদায় আহি থাকে ধান খাবৰ কাৰণে। এতিয়া চাগে না আহে নে নাহে গম নাপাওঁ, কিন্তু মানুহবোৰে কৈছে আহে বুলি, ইয়াতে থাকে বুলি। আৰু চাওক আমি একদম পাহাৰৰ ওচৰত আহি গৈছোঁ, চাই লওক পাহাৰটো। আৰু অলপ গ'লে আমি পাহাৰটো পাই যাম, কিন্তু আমি নাযাওঁ কিয় হাতীৰ ওচৰত যাবলৈ আমাৰ ভয় লাগে। এইখিনিতে হাতী আছে, আমি জুম কৰি আপোনালোকক দেখাই আছোঁ, কিন্তু হাতীবোৰক মই দেখি পোৱা নাই কেমেৰাত। তাৰ পৰাই মাতটো আহিছে, সেইকাৰণে আমি আগত নাযাওঁ, কিয়নো পাহাৰখন আপোনালোকে দেখি পাই আছে। যিমান পাৰোঁ মোৰ কেমেৰাত দেখাই আছোঁ। আৰু এতিয়া আমি গৈ আছোঁ ঘৰ ফালে। আৰু বন্ধুসকল আমি দুইজন আহিছিলোঁ। তো আমাৰ আগৰ ভিডিঅ'ত আমি দেখাইছিলোঁ আৰু এজন ইউটিউবাৰ আছে মোৰ লগত, সিহঁতক পৰিচয় কৰাই দিছিলোঁ। তো আকৌ এবাৰ কৰাই দিম পৰিচয়টো। নমস্কাৰ বন্ধুসকল, ৰাহুলৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, চবে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মোৰ এটা চেনেল আছে, ৰাহুলৰ ভিডিঅ' ডিছক্ৰিপশ্যনত থাকিব। তো মোৰ এখন নতুন এলবাম আহি আছে,
এখন হ'ল আদিবাসী এণ্ড আছামিজ টু লাভ। তো সেইখনৰ মই ভিডিঅ'টো দিছোঁ, মোৰ চেনেলত চাই ল'ব। ৰক 2020 আছামত লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শ্বৰ্ট ফিল্ম এখন বনাইছে, 2খন আছে শ্বৰ্ট ফিল্ম তাৰ চেনেলত, আপোনালোকে চাব পাৰিব, আদিবাসী এণ্ড এছামিজ মুভিজ। তো চাব গৈ পেলাই, নিশ্চয় ভাল পাব ভিডিঅ'টো চাই বন্ধুসকল। আৰু আমাৰ চেনেলত এটা শ্বৰ্ট ফিল্ম আহিব কেইদিন পিছত, আমি শ্বুটিঙৰ কাম চলাই আছোঁ। আৰু মোৰ কিছুমান এলবাম ভিডিঅ' আহি আছে। মোৰ ইউটিউব চেনেলত এগৰাকী ছোৱালীও সোমাইছে। তো তাইৰ ভিডিঅ'বোৰ কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'বোৰ লাইক কৰিব, কিয়নো সৰু ছোৱালী এজনে আগ্ৰহ হৈ আহিছে। তো আপোনালোকে অলপ ছাপোৰ্ট কৰিব লাগে, সহায় সহযোগিতা লাগে। তো আপোনালোকে সহায় কৰিব আৰু ভিডিঅ'বোৰ চাব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, তেতিয়া আমাৰ ভিডিঅ'বোৰ পাব্লিচিটিটো হ'ব, আমাৰ ছাবস্ক্ৰাইবাৰটো বাঢ়িব। অকল আজিৰ ভিডিঅ'টি আমি ইমানতে সামৰণি মাৰিছোঁ। আৰু যোনে যোনে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। আৰু ভিডিঅ'বোৰ কেনেকৈ পালে কমেণ্ট কৰিব, লাইক কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ। ৰক 2020 আছাম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।